মই হলো সাইণ্টিষ্ট মেকলো আৰু আজি মোৰ 5 বছৰৰ এই কষ্টৰ ফল আজি পুৰা হ'বলৈ যাই আছে মই সেই 5 বছৰ আগত যে কি সপোন দেখিছিলো মোৰ পৃথিৱীখন মোৰ তলত চলিব আৰু মই পৃথিৱীখনত ৰাজত্ব কৰিম আজি সেই 5 বছৰ আগত দেখা সপোন আজি পুৰা হ'বলৈ যাই আছে বস আপোনাক বিশ্বাস কৰা নাই কি কহে তই বছৰ আগত জীৱৰ পৰা জন্তু হৈছিলি যে সেইকাৰণে বিশ্বাস কৰিব নোৱাৰো সেইটো মোৰ ফুল এক্সপেৰিমেণ্ট আছিল সেইবাবে তই জীৱৰ পৰা জন্তু হলি কিন্তু এইবাৰ মই ইয়াক ধৰি আনি পেলাই মই জীৱৰ পৰা জন্তু কৰিব লাগে নহয় মই ইয়াক পৃথিৱীখন ৰাজত্ব কৰিব লগা এটা জীৱ জন্তু বনাম মই ইয়াক মই সেই 5 বছৰ আগত দেখা সপোনৰ কষ্টৰ পৰা আজি মই তাত এক্সপেৰিমেণ্ট নকৰো মই কৰিম কেৱল ইয়াত তাত পৃথিৱীৰ চবকছে মই শক্তিশালী জীৱ জন্তু বনাম মই ইয়াক পৃথিৱীৰ চবতকে শক্তিশালী মই ইয়াক বনাম এটা জম্বি যদি বস আপুনি বিফল হয় মই বিফল হোৱাৰ কোনো কথাই নাই মোৰ নাম হ'ল মেকলো সাইণ্টিষ্ট ইয়াক মই যিটো বেজি দিলো আৰু ই মানুহে নাথাকে ই চিধা হ'ব এটা জম্বি ডাঙৰ জম্বি ই জম্বি হৈ গ'ল আৰু এতিয়া ই মোৰ কথা শুনিব অকল মোৰ কথা শুনিব পৃথিৱীখনত জন্তু মোক বচা আৰু পলা